শীঘ্ৰেই নোহোৱা হ'ব ৰাজ্য প্ৰশাসনৰ হাজাৰ হাজাৰ পদ এখন নিৰ্দেশনা পত্ৰক লৈ হাহাকাৰ মিছন 1 লাখ চাকৰিৰ সলনি এইবাৰ মিছন পদ বিলুপ্তিকৰণ শীঘ্ৰেই বিলুপ কৰা হ'ব ৰাজ্য প্ৰশাসনৰ খালী হৈ থকা বহু পদ কৰ্মচাৰী বিভাগৰ এখন অফিচ মেমৰেণ্ডামক লৈ ধুমুহা ই ব্যৱস্থাৰ বাবে অপ্ৰয়োজনীয় হ'ব বহু পদ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তৱায়িত কৰিবলৈ যাওঁতেই লাগিছে লেঠা এফালে চৰকাৰে পাতিছে জব মেলা আনফালে আকৌ পদ বিলুপ্তিকৰণৰ কথা প্ৰশ্ন হয় নতুন পদ সৃষ্টি নকৰাকৈ পুৰণি পদ বিলুপ কৰি কিদৰে সমাধান কৰিব নিবনুৱা সমস্যাৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এখন বিশেষ নিৰ্দেশনা পত্ৰ য'ত উল্লেখ আছে অপ্ৰয়োজনীয় বহু পদ বন্ধ কৰি দিয়াৰ কথা জানিব পৰা মতে তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ ৰণীয় শাখা কম্পিউটাৰ অপাৰেটৰকে ধৰি বিভিন্ন বিভাগৰ প্ৰায় 50% পদ নোহোৱা হোৱাৰ সম্ভাৱনা তেনেস্থলত স্বাভাৱিকতে এতিয়া হাহাকাৰ লাগিছে ৰাজ্যত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম কৰ্মচাৰী পৰিষদৰ পদ বিলুপ হোৱাৰ ফলত কৰ্মচাৰীৰ চাকৰি নগলেও সংস্থাপনৰ সম্ভাৱনাও যে তুলনামূলকভাৱে হ্ৰাস পাব সেই কথাও নুই কৰিব নোৱাৰি চিন্তাত পৰিছে চৰকাৰী চাকৰি প্ৰত্যাশীসকলো তেনেস্থলত লক্ষ্যণীয় হ'ব কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে চৰকাৰক তীব্ৰ সমালোচনা বিধায়ক আমিনুল ইছলামৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ অভিযোগ কৰ্মচাৰীক দৰমহা দিব নোৱাৰাৰ বাবেই চৰকাৰৰ এই পৰিকল্পনা প্ৰশ্ন হয় বিলুপ হোৱা পদৰ সমান্তৰালভাৱে নতুন পদ সৃষ্টি কৰিবনে চৰকাৰে যি ক্ষিপ্ৰতাৰে পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে সেই একেই তৎপৰতা নতুন পদ সৃষ্টিৰ ক্ষেত্ৰতো দেখুৱাবনে চৰকাৰে নে বিত্তীয় সংকটত নিৰুপায় অসম চৰকাৰ